মনোজ বৈশ্যৰ কথাৰে আৰু বৰ্ণালী তালুকদাৰৰ পাঠেৰে এটি জীয়া কাহিনীৰ আধাৰত ৰচিত অলিখিত চিঠিখন। মনে মনে পৃথিৱীখন এতিয়া নিপালি দি শুই আছে, যেনেটি শান্ত সমাহিত দেৱ শিশু। এন্ধাৰবোৰে ঝুমুৰ নাচিছে পাহাৰখনৰ দাঁতিত। আকাশখন চোন গোমা হৈ আছে। বৰষুণ আহিব চাগে। ৰিপ ৰিপ বতাহ এচাতি বলিয়ে আছে সন্ধিয়াৰে পৰা অহৰহ। আজিকালি ৰাতিবোৰত যে টোপনিয়েই নাহে, বুজিছা? হেতেলিত লাগি ৰোৱা তোমাৰ চুলিৰ সুগন্ধিৰ সৈতে মেতিৰালি কৰিয়েই পাৰ কৰো ৰাতিবোৰ। তুমি বাৰু শুইছানে? ঘৰটোত অকলে সোমাই থাকিবলৈ বেছি ভাল লাগে অ'। কিয় জানা? সকলোবোৰতে তোমাৰ স্মৃতি খোদিত হৈ আছে যে। পাহৰিছিলোৱেই, তুমি যে ৰুইছিলা বেলকনিৰ টাবত গধূলি গোপালজোপা। দুটি কলি ওলাইছে। তুমিতো জানাই, নিশাৰ বুকুত চিলিবোৰে চিঞৰিলে মোৰ বৰ ভয় লাগে। কুচি মুচি বুকুৰ মাজত সোমাবলৈ তুমিও নাই নহয়। সোণালী প্ৰেমত ডাঙৰকৈ বন্ধাই থোৱা তোমাৰ ফটোখন বুকুত সাৱটিয়ে সাহস পাওঁ। পাৰিলে এবাৰ আহিবাচোন জোন নমা বাটেই দিউলতি। চাই যাবা উকা কপালৰ অমুক যন্ত্ৰণা। বজাৰলৈ যোৱাৰ বাটত কতজনৰ দৃষ্টিয়ে যে চেলেকি ধৰ্ষণ কৰে মোক। দহৰ বাবে দেশৰ কাৰণে বুকুৰ কুটুমেৰি সীমান্তলৈ গৈছিলা, দেশ বচাবলৈ। সমাজক মূৰ তুলি জীয়াই থকাৰ অধিকাৰ দিবলৈ গৈ শ্বহীদ হলা। কি পালা? সেই সমাজে আজি মোক উপহাস কৰে। চল পালেই জঁপিয়াই পৰিব খোজে মোৰ কোমল দেহৰ ওপৰত ক্ষুধাৰ্ত বাঘৰ দৰে। অকলে মোৰ বৰ ভয় হৈছে অ'। পাৰিলে এবাৰ আহিবাচোন জোন নমা বাটেই দিউলতি। নহ'লে বা মোকে লৈ যোৱা তৰাৰ দেশলৈ, তোমাৰ ওচৰলৈ। এইখিনি কথা তোমাক জনোৱাৰ বৰ প্ৰয়োজন আছিল, কিন্তু জনামনো কেনেকৈ? মোৰ
মোৰ কাতৰ চিঞৰি ঢুকি নোপোৱা কোনো দূৰণিত তুমি। চিঠি পঠিয়াবলৈও নাই মোৰ হাতত তোমাৰ ঠিকনা, বতাহ জাকিও নিদিয়ে সি তোমাৰ বতৰা। সেয়েহে এন্ধাৰৰ পাখিত গাঁঠি পঠিয়াইছো এটি অনুৰোধ, পাৰা যদি এবাৰ আহিবা, নহ'লে বা মোকেই লৈ যোৱা তৰাৰ দেশলৈ, তোমাৰ ওচৰলৈ।